এইবাৰ যোৰহাটৰ ৰাজনীতিৰ বিষয়ে যোৰহাটত ৰাজনৈতিক যুদ্ধ পূৰ্ণগতিত চলিছে। এক কথাত ক'বলৈ গ'লে যোৰহাটত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে। যোৱা 10টা বছৰ ধৰি কাৰ্যত নিষ্ক্ৰিয় হৈ আছিল দীপ গগৈ। দীপ গগৈ ক'ত আছিল কোনেও দেখা নাছিল। হঠাৎ দীপ গগৈক লৈ অসমৰ ৰাজনীতি, বিশেষকৈ যোৰহাট লোকসভাৰ ৰাজনীতি গৰম হৈ পৰিছে। টেলিভিছনৰ সন্মুখত দেখা এই ব্যক্তিজনক আপুনি চিনি পাইছেনে? সাংসদ তপন গগৈৰ কাষত থিয় হৈ আছে এই ব্যক্তিজন। যদিহে অসমৰ ৰাজনীতিৰ সৈতে আপুনি যোৱা 10 বছৰ ধৰি জড়িত নহয়, তেনেহ'লে এই ব্যক্তিজনক চিনি নাপাব। এই ব্যক্তিজন কোন জানেনে? প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাতৃ দীপ গগৈ। বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ খুৰাক দীপ গগৈ। দীপ গগৈৰ কাষত এয়া দেখা গৈছে গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বী তপন গগৈ। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈ ভৰি ভাঙিছে। হাতত পেং লৈ এইদৰে যোৰহাটস্থিত দীপ গগৈৰ বাসগৃহত উপস্থিত হৈছে তপন গগৈ। দীপ গগৈৰ সৈতে দীঘলীয়া সময় ধৰি আলোচনা কৰিছে যোৰহাটৰ বিজেপি প্ৰাৰ্থীজনে। আচলতে যোৰহাট লোকসভা সমষ্টিত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে। নগাঁৱৰ পৰিৱৰ্তে যোৰহাটৰ পৰা গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব পোৱাৰ পিছত গৌৰৱ গগৈয়ে বাৰে বাৰে তৰুণ গগৈৰ নাম উল্লেখ কৰিছে। উল্লেখযোগ্য যে তৰুণ গগৈ এটা সময়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আছিল। পিতৃৰ নাম লৈ নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ। লগে লগে গৌৰৱ গগৈৰ ভূমিকাক সমালোচনা কৰিছে বিজেপিয়ে। বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে গৌৰৱ গগৈয়ে দীপ গগৈক সাক্ষাৎ কৰিবলৈ এবাৰো যোৱা নাই কিয়? এনে অৱস্থাত হঠাৎ দীপ গগৈৰ বাসগৃহত উপস্থিত হৈছে গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী তপন গগৈ। দীঘলীয়া সময় ধৰি দীপ গগৈৰ সৈতে তপন গগৈ আলোচনাত মিলিত হৈছে। মই তপন গগৈ ডাঙৰীয়াক ধন্যবাদ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই পাহৰি যোৱা খুৰাকক তপন গগৈ ডাঙৰীয়াই মাত দি আহিছে, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে তৰুণ গগৈৰ ভাতৃ দীপ গগৈ বঞ্চনাৰ প্ৰতীক নেকি? এক, প্ৰাক্তন সাংসদ দীপ গগৈ তৰুণ গগৈৰ ভাতৃ। 2, কলিয়াবৰ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল দীপ গগৈয়ে। 3, তৰুণ গগৈৰ কথামতে উঠা বহা কৰিছিল দীপ গগৈয়ে। 4, গৌৰৱ গগৈক তৰুণ গগৈয়ে ৰাজনীতিলৈ অনাৰ পিছত আসন হিচাপে বাছি লৈছিল কলিয়াবৰ। 5, কলিয়াবৰৰ সাংসদ ভাতৃ দীপ গগৈক বঞ্চিত কৰি তৰুণ গগৈয়ে গৌৰৱক প্ৰাৰ্থিত্ব দিছিল কলিয়াবৰৰ পৰা। 6, দুবাৰকৈ কলিয়াবৰৰ সাংসদ হৈছিল গৌৰৱ গগৈ। 7, গৌৰৱ গগৈ সাংসদ হোৱাৰ পাছত হঠাৎ গুৰুত্বহীন হৈ পৰিছিল প্ৰাক্তন সাংসদ দীপ গগৈ। 8, প্ৰদক্ষিণগোচৰ কোনো কাম কাজৰ সৈতে জড়িত কৰা নহ'ল দীপ গগৈ। 9, শক্তিশালী প্ৰাক্তন সাংসদজনক লাহে লাহে কংগ্ৰেছে অৱহেলা কৰিবলৈ ল'লে। 10, যোৰহাটৰ নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ হৈ থাকিল প্ৰাক্তন সাংসদ দীপ গগৈ। হঠাৎ দীপ গগৈৰ প্ৰসংগ উত্থাপন কৰিছে বিজেপিয়ে। যিটো সময়ত গৌৰৱ গগৈয়ে তৰুণ গগৈৰ প্ৰসংগ উত্থাপন কৰিছে, সেই সময়ত বিজেপিয়ে বাৰে বাৰে দীপ গগৈৰ প্ৰসংগ উত্থাপন কৰি কৈছে যে গৌৰৱ গগৈয়ে দীপ গগৈক লেং মাৰি কলিয়াবৰৰ সাংসদ হৈছিল। এইবাৰ গৌৰৱ গগৈৰ এই দৃশ্য মন কৰক। সোমবাৰৰ দিনটোত গৌৰৱ গগৈ ব্যস্ত আছিল থাওৰাত। এক বাইক ৰেলীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। এটা সময়ত থাওৰাত এখন সভাৰ আয়োজন কৰে। সভাৰ পূৰ্বে এটা মন্দিৰত এইদৰে সেৱা কৰা দেখা গৈছিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনক। মোৰ মতে বিহু অলপ সোনকালে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে বিহু অলপ আগৰ পৰাই পাতিবলৈ আৰম্ভ কৰিছে। এই বিহু বতৰ আমি এইকেইটা দিনৰ পৰাই আমি চাৰিওফালে অনুভৱ কৰিছোঁ। ৰাইজক ধন্যবাদ আৰু ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ইতিমধ্যে সপোন দেখিছে গৌৰৱ গগৈ। নিৰ্বাচনৰ অন্তত দেশত চৰকাৰ হ'ব কংগ্ৰেছৰ। নিৰ্বাচনৰ পাছত দেশত চৰকাৰ হ'ব কংগ্ৰেছৰ নেতৃত্ব। চৰকাৰ গঠনৰ পাছতেই কংগ্ৰেছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। গৌৰৱৰ মূল ইছ্যু কাৰ সমস্যা সমাধান কৰিব কংগ্ৰেছ চৰকাৰে। যোৰহাট লোকসভাত মই সদায় কৈ আছোঁ যে আমি প্ৰথম যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মিটিং হ'ব, এই কেবিনেট মিটিঙত আমি আইন বাতিল কৰিব লাগিব। উল্লেখযোগ্য যে নিৰ্বাচনত এইবাৰ গৌৰৱ গগৈৰ প্ৰধান ইছ্যু হৈছে
কাক কিয় বলবৎ কৰা হৈছে বুলি বাৰে বাৰে গৌৰৱ গগৈয়ে বিভিন্ন স্থানত এই প্ৰশ্ন উত্থাপন কৰিছে। এনেবোৰ প্ৰশ্ন উত্থাপন কৰি অচেতন লোকৰ ভোট পোৱাৰ বাবে গৌৰৱ গগৈয়ে বিশেষ কৌশল অৱলম্বন কৰিছে। গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ পাছত দীপ গগৈ কাষলৈ যোৱা নাই কিয়? দীপ গগৈক লেগ মাৰি সাংসদ হৈছিল গৌৰৱ গগৈ। গৌৰৱৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পীযুষ হাজৰিকাৰ। 10 বছৰ তেখেতে দীপ গগৈ ডাঙৰীয়া ঘৰত কেতিয়াবা গৈছে নেকি মোৰ সন্দেহ আছে, মই নাজানো। পৰিবাৰবাদৰ কথা কয়, খুৰাকক লেং মাৰি তেওঁ সাংসদ হৈছে। এই খুৰাকৰ 10 বছৰ খবৰ লৈছে নাই মোৰ সন্দেহ আছে। এই পৰহিৰ পৰা যে তেখেত যোৰহাটত আছে, দীপ গগৈ ডাঙৰীয়া ঘৰত গৈছে নাই মোৰ সন্দেহ আছে। মই নাজানো, আপোনালোক যোৰহাটৰ মানুহ বেছি জানিব। এই 3 দিন দীপ গগৈ ডাঙৰীয়া ঘৰত তেখেত গৈছে নেকি? দীপ গগৈ ডাঙৰীয়া ঘৰত গৌৰৱ গগৈ ডাঙৰীয়া গৈছে নেকি? পৰিয়ালৰ কথা কয়, লেং মাৰিলে খুৰাকৰ খবৰ নলয়। কি পৰিয়ালৰ কথা কয়? তেওঁলোকৰ পৰিয়ালবাদ আছে, আমাৰ আছে দেশক ভাল পোৱাৰ আমাৰ প্ৰতিশ্ৰুতি। প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দীপ গগৈ। কিয় তেওঁৰ কাষলৈ আহিছিল তপন গগৈ? মইতো সৌজন্য বুলি ভাবোঁ, তেওঁলোকৰ যদি কিবা আছে মই নাজানো। কালি ৰাতি মোলৈ ফোন কৰিলে যে দাদা আপোনাৰ মোৰ ঘৰত জানো চিনি পাব বোলে, মই ওলামগৈ। এনেকৈ 10টা-15 মানত আহিলে মোৰ ওচৰলৈ। আহি পুৰণা আমি পাৰ্লিমেণ্টৰ কথাই পাতিলোঁ। পতাৰ পিছত তেখেতৰ লগত এই প্ৰথম মুখামুখি তেখেত 5 বছৰ মূৰত আজি মই প্ৰথম তেখেতক লগ কৰিছোঁ। আগতে মই কেতিয়াও মুখামুখি হোৱা নাই, মোৰ কথা সেইটো। গতিকে বেলেগ কথা পাতিলে। তাৰপিছত মোৰ সন্দেহ হৈছে যে পীযুষ হাজৰিকাহঁতে গৌৰৱ গগৈ পাৰ্চনেলি যে এটেক কৰি আছে, হয়তো ডেমেজ কণ্ট্ৰলিঙৰ কাৰণে আহিব পাৰে, মই নাজানো। আৰু ধৰক আপোনালোকো আজি ইমান সক্ৰিয় হৈছে, প্ৰেছো কিন্তু তপন গগৈৰ কাৰণে ইমান সক্ৰিয় হৈছে বুলি মই অনুভৱ কৰিছোঁ। ঠিকে আছে, কিন্তু মূল কথাটো হ'ল কি যে মোৰ কোনো উদ্দেশ্য নাই। মোৰ নিজৰ ভতিজাটো এতিয়া পাৰ্লিমেণ্টৰ ভাৰতবৰ্ষৰ এজন এষ্টাব্লিছ অপজিশ্যন লিডাৰ। মই গৌৰৱ অনুভৱ কৰোঁ যে 2014 চনত মোৰ যিখন আসন স্বতঃস্ফূৰ্তভাৱে মই দিছিলোঁ। গতিকে দাদাৰ লগত মোৰ বুজাবুজি আছিলে। মই সেইকাৰণে ক'ব খোজোঁ যে 10 বছৰ দিন মুখ্যমন্ত্ৰী তৰুণ গগৈ মোৰ যিটো MP কোৱাৰ্টাৰ তাত আছিলে, যে ক'ৰবাত ভায়েকৰ লগত থাকে নি চিফ মিনিষ্টাৰ, যে তেওঁ ইচ্ছা কৰিলে আছাম ভ্ৰমণত থাকিব পাৰে, বেলেগ জেগা আছে মুখ্যমন্ত্ৰীৰ কাৰণে ইচ্ছা কৰিলে। তো 10 বছৰ দিন মুখ্যমন্ত্ৰী তৰুণ গগৈ মোৰ লগত আছিলে, মোৰ সেইটো MP কোৱাৰ্টাৰ। এতিয়া যোৰহাটৰ ৰাজনীতিত হঠাৎ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তৰুণ গগৈ আৰু দীপ গগৈ। এক কথাত ক'বলৈ গ'লে যোৰহাটত গগৈ পৰিয়ালৰ ৰাজনীতি আৰম্ভ হৈছে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। এতিয়া প্ৰশ্ন হৈছে, যোৰহাট লোকসভা সমষ্টিৰ পৰা এইবাৰ গৌৰৱ গগৈ বিজয়ী হ'ব পাৰিবনে নাই? আজি এই প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পাৰিব আকৌ কিমান ভোটত? 1, 2, 3 আটাইতকৈ বেছি ভোটত কোনটো জিকিব? গুৱাহাটী। মই আছোঁ তো তাতে। সবচে কম ভোটত কোনটো জিকিব? সবচে কম ভোটৰ কাৰণেতো কণ্টেষ্ট হ'ব, এইটো ইলেকশ্যনৰ সময়ত দেখা যাব। সবচে বেছি ভোটত গুৱাহাটী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।